ঠাইটো কোনে কোনে চিনি পাইছে প্ৰথমতে কমেন্ট কৰক লৰাসকল क्या नजारा है क्या माल है यार সকলক কৈছো সদায় গেলা গৰমত পাকঘৰত ভাত ৰান্ধি থকা আপোনাৰ গৃহিণীগৰাকীকো এদিন এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ওলাই লৈ যাবচোন মানে লৈ যাবলৈ যে কৈছা কোনে দিব পইচা বৰ্তমান সময়ত তোমালোকৰ কমেণ্ট বক্সত কিছুমানে এনেকুৱা দিছে বেয়া ধুলাই আৰু যি চিন্তাও কৰিছে যে মই লগত লৈ যাম সি আহি খাব দিব চুলাই মানে কোনখন মুখ লৈ ওলাব ৰাইজৰ আগত আৰু আমিও ধুনীয়াকৈ আহিছোঁ এই প্ৰাকৃতিক পৰিৱেশটোৰ মাজত এই মানে চুইমিং পুল একোৰেন যোৱাতকৈ কিন্তু এনেকুৱা নেচাৰেল পানীত বহাৰ মজাটোৱে কিন্তু বেলেগ ঠিক আছে তুমি পানীৰ ওপৰত দিলা পঢ়ি কিন্তু তলফালে এবাৰ মন কৰা গ'ল নেকি খহি মানে শিলটো কথা কৈছো मैं तो कुछ और ही समझ रहा था পানীটো ৰখি নাথাকে যিহেতুকে পুৰা ঠাণ্ডা পানী আহিছে আৰু কোনে কোনে ঠাইটো চিনি পাইছে আপোনালোকে কমেণ্ট কৰক দেই আমি 5জনেও আহিছিলোঁ মানে এই ঠাইটোত আৰু কোনে কোনে চিনি পাইছে এটা কমেণ্ট কৰক আৰু এইফালে চাওক আমি গোটেই কেইজন সেইবাবে বেলেগক কোৱাৰ আগত নিজৰটো চিন্তা কৰিব লাগে ইহঁতি আকৌ বেলেগক আনৰ ওপৰত ভিডিঅ' বনায় এতিয়া তহঁতৰ কিহৰ ওপৰত বনাব এই কিন্তু নিশ্চয়কৈ আকৌ লাখটকীয়া বাইদেউ বুলি কয় কিন্তু দেখাত এজনী চাপৰিয়ে হয় মানে তলে ওপৰে তই যিখিনি কাপোৰ পিন্ধিছ সঁচা কথা কবি কিমান টকাত কিনিছ মানে তই তলে ওপৰে পিন্ধা যিটো কাপোৰটোৰ দাম মোৰ ভাগৰ এটাহে পাম বুজিলি মানে মনোজ আৰু হিয়া তোমালোকে পাতিবা বিয়া তোমালোকে ফুৰিব গৈছা যোৱা কিন্তু এই চাপৰিক নি পেলাই নিজৰ সন্মানটো কিয় যোৱাইছা আৰু এক নি খুৱাইছা পানীৰ ওপৰত মানে ভুলতো যদি এই চাই অতি মিষ্টাৰ ৰাজে আকৌ দিব মুটি মানে টেনশ্যনত মানে পানীৰ ওপৰত বহি তই যে কৰি আছ লীলা কিন্তু মোৰ অকণমান সন্দেহ হৈছে হৈ গৈছে নেকি অকণমান ঢিলা মানে এইটো হেল্ল' এভৰিৱান আই এম মৃদুস্মিতা কি খবৰ আপোনালোকৰ দেখিছেনে মানে মানুহৰ বিপদ কেনেকৈ আহে নহয় ইমান গৰম গুৱাহাটীত গৰম মই আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল কামটো কৰি দিয়ক মানে লাইকটো ঠকি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।